5খন নৰখে 600-700 টকাৰ টিকেট পাই যায় কিন্তু আমি 6000 টকাত গাড়ী ভাড়া কৰি আহিছোঁ এই জায়গাত ৰখাৰ আৰু এয়া চাব পাৰে সেইটো হৈছে অলকানন্দ আৰু এইটো হৈছে ভগীৰথী মানে এই দুটা নদী লগ হৈ পেলাই গংগা নদী পবিত্ৰ গংগা নদীৰ সৃষ্টি হৈছিল আৰু এই লিখা আছে এইপিনে ফুড ট্ৰেক খোজকাঢ়ি পিন্ধি যাব লাগে হেই গাইজ গুড মৰ্নিং ফৰ ঋষিকেশ আৰু বৰ্তমান আমি মানে আজি মানে বৰ্তমান কালি ৰাতি ঋষিকেশৰ এই লজখনতে আছিলোঁ আৰু তাৰ পৰা আমি চাহ খাবলৈ আহিছোঁ এতিয়া মানে এইখন গাড়ীত আমি ক'ত যাম এইখন গাড়ীত আমি সোণপৰীয়াক যাম বাছো পাই বাছ পালে মানে দূৰটো সমানে হয় বাছত খৰচাটো কম কিন্তু কষ্ট ইমানো বেছি নাই হ'লেও কিছুমান ঠাইত নৰখে যেনে তোৰে ভাগা লাগি গ'ল তোৰ কাৰণে 20টা মানুহ নৰখিব পাৰে এখন আমাৰ প্ৰাইভেট গাড়ী এখন ৰখি যাব আৰু এতিয়া ধুনীয়াকৈ ঋষিকেশৰ পৰা ওলালো আৰু ইয়াৰ পৰা মানে সোণপৰীয়াক মাত্ৰ 200 কিলোমিটাৰ তো পুৰা যাওঁ আৰু এইটো চাব পাৰে গংগা নদী আৰু এই গংগা নদীৰ য'ত সৃষ্টি হৈছিল সেই জেগাখিনিক কয় দেৱপ্ৰয়াগ য'ত অলকানন্দ আৰু ভগীৰথী মিলন হৈছিল আৰু এই মিলনটোৰ পিছত মানে গংগা নদীৰ সৃষ্টি হৈছিল যিটো একদম পবিত্ৰ মিলন বুলি কয় তো সেই জেগাখিনিত ৰখিবলৈ আমি মানে নিজে প্ৰাইভেটকৈ গাড়ী লৈছোঁ যিখিনি জেগাত বাছখন নৰখে 600-700 টকাৰ টিকেট পাই যায় কিন্তু আমি 6000 টকাত গাড়ী ভাড়া কৰি আহিছোঁ এই জেগাটোত ৰখাৰ কাৰণে তো ভাবক একবাৰ কিমান পবিত্ৰ জেগা হ'ব পাৰে কাৰণ আমি 3জন আছোঁ আৰু আমাৰ এই 3টা বেগ আছে আৰু আমাৰ দাদাজন আছে ড্ৰাইভাৰ দাদাজন বঢ়িয়াকৈ গাড়ী চলাই আছে আৰু যিহেতু 200 কিলোমিটাৰটো এনেকুৱা ধুনীয়া ধুনীয়া ৰাস্তাৰ মানে মাজে মাজে যাই আছোঁ য'ত মানে শ্বিলঙৰ চেৰাপুঞ্জীৰ ভাইব দিয়ে একদম মজা আৰু পুৰা ফুল শ্বিলঙত যেনেকৈ যাই আছোঁ সেনেকুৱা ভাইব দি আছে আৰু এইফালে চাব পাৰে একদম ধুনীয়া এটা পৰিৱেশ পাহাৰ পৰ্বত চব আৰু মানে কাৰোবাক যদি চকুত বান্ধি লৈ আহোঁ এই শ্বিলঙত আছে না ইয়াতে আছে উত্তৰাখণ্ডত আছে গমেই নাপাব পুৰা ঠিক সেনেকুৱা আৰু গোটেই ৰাস্তাবিলাক মানে চব এনেকুৱাই ৰাস্তা 200 কিলোমিটাৰ তো পুৰা একদম মাথা চাথা এনেকৈ ঘূৰি আছে টাইম বহি মানে অলপ উঠি আহি পেলাই কিবা কিবি বস্তু ল'লোঁ এই চকলেট ল'লোঁ আৰু আমুল কুল এটা লৈ ল'লোঁ আৰু চিপছ তো এনেকৈ ল'লোঁ লৈ পেলাই খাওঁ আৰু মানে আমি গাড়ীৰ পৰা নুমি পেলাই এক জেগাত ভাবিছোঁ কিবা এটা ডিনাৰ কৰোঁ আৰু ডিনাৰ কৰি পেলাই এইফালে আহি পেলাই চাওঁ যি মোৰ পিছফালে এনেকুৱা এটা ভিউ পইণ্ট আছে এইফালে চাব পাৰে য'ৰ পৰা মানে গংগা নদী একদম ধুনীয়াকৈ দেখা পায় একদম এনেকৈ আহিছে এই মানে এই গংগা নদী য'ত সৃষ্টি হৈছে তালৈকে বঢ়িয়াকৈ যাই আছোঁ যোনটো কথা মই কৈছোঁ দেৱপ্ৰয়াগ তো চাই দিয়ক আৰু চাব পাৰে অ' বাপৰে বাপ এইফালে মানে মেগী অৰ্ডাৰ দি দিছিলোঁ তো মেগী আহি গ'ল মানে হিল এৰিয়াত মানে মেগীটো খালে বেছি ভাল কাৰণ অক্সিজেনটো বঢ়িয়াকৈ পায় খাওঁ আৰু Walking out of time बन के शरारा देख मेरा बदन सब कुछ मेरा करके बना करता हूँ मैं हवन ओम देवा देवा नमः 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 তেতিয়াৰ পৰা যোনটো কথা কৈ আছিলোঁ যে গংগা নদীৰ সৃষ্টি ক'ত হৈছিল সেই ঠাই বৰ্তমান আহি পাইছোঁ আৰু এয়া চাব পাৰে সেইটো হৈছে অলকানন্দ আৰু এইটো হৈছে ভগীৰথী মানে এই দুটা নদী লগ হৈ পেলাই গংগা নদী পবিত্ৰ গংগা নদীৰ সৃষ্টি হৈছিল আৰু এইখিনি জেগাৰ নাম হৈছে দেৱপ্ৰয়াগ সংগম তো এইখিনি ঠাইৰ কাৰণে মানে আমি নিজ প্ৰাইভেট গাড়ী লৈ পেলাই আহিছিলোঁ এইখিনি ঠাই চাবলৈ এবাৰ ভাবি চাওক আমি যদি 2 মাহ আগত মানে আহিলৈ ইয়াতকৈ মানে বেছি ধুনীয়াকৈ আপোনালোক বঢ়িয়াকৈ দেখাব পাৰিলোঁ হয় কিন্তু আমাৰ অলপ লাগ বেয়া হ'লেও আপোনালোকে চাই লওক এইটো হৈছে ভগীৰথী আৰু এইটো হৈছে অলকানন্দ যাৰ ফলত এই পবিত্ৰ গংগা নদীৰ সৃষ্টি হৈছে আৰু গাড়ীখনৰ পৰা অলপ নুমিলোঁ মানে বহুত আহিলোঁ অলপ টোপনি মাৰিলোঁ মানে গাড়ীখনত তাৰে পিছত মই মানে ইয়াতে দেখালে আৰু এইটো হৈছে ধাৰিমাতা মন্দিৰ চাব পাৰে পুৰা পানীৰ মাজত আপোনালোকে চাগে সেইত দেখাই পাই থাকে ৰিলছ ইউটিউবত দেখাই পাই থাকে চাব পাৰে কি মজা ধাৰিমাতা মন্দিৰলৈ এতিয়া নাযাওঁ কাৰণ আৰু আমাৰ বহুত দূৰ যাব আছে তো সেইবাবে ইয়াৰ পৰা সেৱা কৰিলোঁ নহ'লে মানে ৰাতি মানে ইয়াত গাড়ী চলাওঁতে বহুত বেছি প্ৰব্লেম হয় কাৰণ 1 লেন ৰাস্তা না আৰু পাহাৰীয়া একেবাৰে ৰাস্তা মানে এইবিলাক চাব পাৰে এইবিলাক মানে লেণ্ডশ্লাইড হোৱা বুলি যি কয় তো এইবিলাক চাব পাৰে পুৰা লেণ্ডশ্লাইড হৈ আছে একদম আমাৰ লাখ ভাল আছে আমি বঢ়িয়া সময়ত আহিছোঁ মানে ইয়াৰে আৰু ধৰক 15 দিন আগত বহুত বেছি বানপানী আৰু লেণ্ডশ্লাইড হৈ আছে মানে ইয়াতে তো ওম নমঃ শিৱায় জয় মাতা আৰু এটা কথা বাপা ৰেডি হে মেৰি মা দে
আৰু প্ৰায় 1:30 বাজিল আৰু এই 1:30 বজাত আমাৰ মানে ভাত খোৱা টাইম হয় তো টাইমে আমি ভাত খালে আমি ভালদৰে সুস্থ হৈ থাকিব পাৰিম তো সেই ভাতটো খাই লওঁ আৰু ইয়াৰ পিছফালে মানে ইয়াৰ হোটেলৰ বিলাকৰ পিছফালে খাব পাৰে কি ধুনীয়া এটা নাজাৰা এইফালে খেতি কৰি থৈ দিছে ধানৰ আৰু এইফালে পুৰা পানী এইফালে চাব পাৰে আৰু বঢ়িয়াকৈ ভাত আহি গৈছে আৰু এইফালে চাব পাৰে দালিটো কেনেকৈ দি থৈ দিছে আৰু এইফালে আমাৰ মটৰ চব্জি মাৰি দিয়া বেছিকৈ নাখাবি সেই ভাত চাত খাই বঢ়িয়াকৈ আহি গ'লোঁ আৰু আহি পেলাই এটা ধুনীয়া এটা বস্তু এটা দেখা পাইছোঁ আপোনালোকক দেখাই আছোঁ আৰু এইটো চাব পাৰে ধুনীয়া এটা ৱাটাৰফল মজা আৰু সিহঁতে কৈছিলে যে এই ৱাটাৰফলটো মানে নামি দিলে ইমান ধুনীয়া এটা লাগিছে আৰু পুৰা পানীবিলাক চিটি আছে আৰু মানে এনেকুৱা যে আমাৰ গাঁৱতে ৰাখিলে কি এটা মজা লাগিল হয় আৰু এইখিনি জেগাত মানে এখন গাড়ী আহিলে আৰু এখন গাড়ী মানে আহিব নোৱাৰে এইফালে চাব পাৰে পুৰা একদম আৰু এইফালে চাব পাৰে ৰাস্তাবিলাক ইমান সৰু এখন গাড়ী গ'লে মানে আন এখন গাড়ী যাব নোৱাৰে আৰু এইফালে বাইকবিলাক চাব পাৰে ইহঁতে চাগে বহুত কষ্ট পাইছে কাৰণ বহুত বগা ৰাস্তা আৰু কেদাৰনাথলৈ মাত্ৰ 54 কিলোমিটাৰ আছে আৰু বেছি দূৰ নাই কেদাৰনাথ 54 কিলোমিটাৰ হ'লে কি হ'ব মানে আজিতো এনেও যাব নোৱাৰে কাৰণ এই ডেঞ্জাৰখিনি আছে না সেইখিনি উঠিব লাগিব 22 কিলোমিটাৰ এটা বস্তু আপোনালোক দেখাওঁ এই সেইটো চাব পাৰে কেদাৰনাথলৈকে 54 কিলোমিটাৰ আছে কিন্তু আমি কেদাৰনাথ নাযাওঁ আজি আমি যাম সোণপৰাগ যাম তাতে ৰাতিটো ষ্টে কৰি কালি ৰাতিপুৱা আমি পুৰা কেদাৰনাথৰ ওপৰত হিলত মানে খোজ কাঢ়িম অ' মাই গড আৰু আপোনালোকে ৱেডাৰ চাব পাৰে কি এটা মজা ৱেডাৰ মানে পাহাৰত পুৰা মেঘ লাগি গৈছে একদম মজা লাগিছে মানে পুৰা একদম শ্বিলং দাৰ্জিলিং ভাইব আহি গৈছে যে আমি একদম ঠাণ্ডাৰ দিনত আহিলোঁ না গোটাই বৰফ হৈ গ'ল হয় গোটাই বৰফ জীৱনত কেতিয়াবা বহুত দূৰ হৈ ৰাখিলে এনেকুৱা বেজুৱান বস্তু খাদ্য হৈ দিবলৈ মন চন ভাল লাগি যায় খা লো বেটা খা লো দেখো আৰু মানে এই কুকুৰটো ইয়াৰে লোকেল হয় মানে ইয়াৰে লোকেল কুকুৰবিলাক পুৰা এনেকৈ আৰু আমাৰবিলাক অলপ বেলেগ প্ৰজাতিৰ হয় তো চাব পাৰি ইমান ঠেক ৰাস্তা আৰু বহুত ডেঞ্জাৰ ৰাস্তা বাছ দুখন আহি গৈছে বাছখন মানে পিছাই দিছিল তাৰপিছতে আমি যাব পাৰিলোঁ ইমান ঠেক ৰাস্তা এইবিলাক পুৰা একদম মজা লাগি গ'ল পুৰা একদম পানী তো এইফালে চাব পাৰে হেলিপেড মানে যোনে হেলিকপ্টাৰ দি যায় হেৰি যাব পাৰিব ডাইৰেক্ট কেদাৰনাথত আৰু বৰ্তমান আহি পাইছোঁ আমি সীতাপুৰ আৰু গাড়ীখনৰ নাম হৈছে পাহাৰী সীতা মূৰত সোণপৰাগ আহি পালোঁ আৰু আমাক আনা দাদাজন হৈছে এইজন অমিত ভैया তো দাদাক লগ পাই বহুত বেছি ভাল লাগিল मतलब हिंदी में बोलता है वो बहुत अच्छा लगा बहुत फ्री है भैया जी तो आज के लिए बाय बाय मैं आपको कॉल करूंगा ठीक है ओके যিটো আমি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ সেই ৰেজিষ্ট্ৰেশ্যন পাছটো ইয়াতে দেখুৱাব লাগিব তো যিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আনিব এনেকৈ বাছ স্কেন কৰিলে হ'ল QR কোডটো স্কেন হৈ গ'ল তাৰপিছত এণ্ট্ৰি কৰিলে হ'ল তো দেখিলে 1 সেকেন্ডত মানে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল আমাৰ মানে তিনিটাৰে লাইন পাতিব নালাগা হ'ল বহুত ভাল হৈছে আমি এইটো সময়ত অহা বাবে ৰাতিপুৱা যদি আহি পালোঁ বহুত বেছি লাইন পাতিব লগা হ'ল আৰু সেইটো মই জানো মানে ব্লগত চাইছিলোঁ বেলেগৰ ভিডিঅ'ত এই বলে বাছ তু মিল যা আৰু ইয়ালৈকে আহি গম পাইছোঁ যে ভাবিছিলোঁ গৰম থাকিব নে কিন্তু পুৰা ঠাণ্ডা চবে মানে চুৱেটাৰবিলাক পিন্ধি আছে আপোনালোক দেখা আছে চবে চুৱেটাৰ আৰু এইফালে চাব পাৰে কি ধুনীয়া এটা জাগা এটা দেখি পাইছোঁ প্লেচ এটা দেখা পাইছোঁ মানে এনেকুৱা এটা জাগা নাই য'ত মানে ফটো উঠিব ভিডিঅ' বনাব ইচ্ছা নাযায় মানে ফটোবিলাক পুৰা ৰাখিম আৰু 1 বছৰ এতিয়া আপলোড কৰি থাকিম আৰু এইফালে আছে শ্বেয়াৰিং জীপ আমি জীপত উঠি পেলাই আমি গৌৰীকুণ্ড যাম বঢ়িয়াকৈ এতিয়া আৰু এতিয়া গাড়ীৰ পৰা ধুনীয়াকৈ নামিলোঁ এতিয়া গৌৰীকুণ্ডলৈ মই যাই আছোঁ খোজকাঢ়ি পেলাই আৰু তলৰ ফালে লিখা আছে এইপিনে ফুড ট্ৰেক খোজকাঢ়ি এইপিনে যাব লাগে চাব পাৰে বাপৰে বাপ পানীৰ কি মাছ আৰু মানে আমি গৌৰীকুণ্ড এইফালে বঢ়িয়া এটা ৰুম পালোঁ আৰু এইফালে নাজাৰা চাব পাৰে আৰু আমাৰ ৰুম এইটো আৰু এইটো হৈছে আমাৰ ধুনীয়া এটা ৰুম মাত্ৰ 500 টকাত আৰু এইফালে হৈছে আমাৰ লেট্ৰিন আৰু বাথৰুম আৰু যদি আমি মে মাহত আহিলোঁ এই ৰুমটোৰ ভাড়া 3500-4000লৈকে গুচি যায় আৰু এই হৈছে আমাৰ ৰাতিৰ খাদ্য আৰু মানে ৰুটি খালোঁ কিন্তু ভাতগিলা মানে ইমান টেষ্টি বনাই না তো সেইকাৰণে ৰুটি খাই দিব তো বঢ়িয়াকৈ ভাত চাত খাই আহিলোঁ তো আজিৰ বাবে বাই বাই নাকি আৰু কালি আমাৰ আছে মেইন মিছন মেইন যাত্ৰা কালি কেদাৰনাথলৈ একদম বঢ়িয়াকৈ 22 কিলোমিটাৰ ন 22 কিলোমিটাৰ সিৰিজ কেইটা চাই থাকক শেষলৈকে কালিহে মেইন খেলটো